বন্ধুসকল নমস্কাৰ। বন্ধুসকল আপোনালোক সকলোৱে ভালে কুশলে আছেনে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বন্ধুসকল আপোনালোক সকলোকে মই প্ৰথমতে এছামিজ আউটনলেজ চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল মই ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই মাছৰুমৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম, আৰু সেয়েহে মই আপোনালোকক দিয়া কথা মতে আজি মই মাছৰুমৰ ওপৰত ডিটেইলছত আলোচনা কৰিছোঁ। বন্ধুসকল আপোনালোকে আজিৰ ভিডিঅ'টো চাওক, আৰু মোৰ বিশ্বাস আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকেও শিকিব পাৰিব মাছৰুম কেনেদৰে কৰিব লাগে। বন্ধুসকল এই ভিডিঅ'টো চাওক আৰু শিকক মাছৰুম কেনেদৰে কৰিব লাগে। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'ত মই খেৰখিনি কেনেকৈ শোধন কৰি ল'ব লাগে, কিমান চূণ দিব লাগে, বইল কৰিলে কিমান সময় বইল কৰিব লাগে, খেৰত কিমান পানী থাকিব লাগে, মই তালৈকে আলোচনা কৰিছোঁ। বন্ধুসকল ইয়াৰ পিছত লাষ্ট ভিডিঅ' হ'ব, কেনেকৈ পেকিং কৰিব লাগে সেইটো মই দেখুৱাই দিম। বন্ধুসকল কাঠফুলা বনোৱাৰ বাবে পুৰাণ খেৰ বেছি ভাল হয়, কিয়নো পুৰাণ খেৰ ঢিলা হয় আৰু প্ৰডাকশ্যনো বেছি হয়। চাপৰ আইজং আৰু বাইচমুঠি ধানৰ খেৰ বেছি ভাল হয়, কিয়নো চাপৰ আইজং আৰু বাইচমুঠি ধানৰ খেৰ ঢিলা হয় আৰু সেয়েহে প্ৰডাকশ্যনো ভাল হয়। বন্ধুসকল খেৰখিনি এনেদৰে চুটি চুটিকৈ কাটি লোৱা যায়। যিমান চুটি কৰিব পাৰি সিমান বেছি ভাল হয়, প্ৰডাকশ্যনো বেছি হয়। খেৰখিনি কটাৰ পিছত এনেদৰে খচি খচি বস্তাত টানকৈ ভৰোৱা যায়। এনেদৰে বস্তাত ভৰাই দিলোঁ। আমি খেৰখিনি এনেদৰে ওজন কৰি চাইছিলোঁ, দুটা বস্তা, এটাত ওজন পাইছোঁ আমি 8 কিলো এটা বস্তাত, আৰু এইটো চাওক আনটো বস্তা আমি পাইছোঁ 9 কিলো। বন্ধুসকল ওজন প্ৰায় 8 কিলো, 9 কিলো, 10 কিলো তাৰ ভিতৰতে থাকে। এয়া চাওক প্ৰায় 8 কিলো 10 কিলোৰ ভিতৰত থাকে ওজনটো। তাৰপিছত এনেদৰে ভালকৈ ধুই ল'ব লাগে। ভালদৰে চাফা পানীত এনেদৰে চাফা কৰি খেৰৰ বেয়া লেতেৰাখিনি যাতে যায় তাৰ বাবে ধুই ল'ব লাগে। এনেদৰে ধুই ল'লোঁ, এনেদৰে ভালকৈ ধুই ল'লোঁ। আৰু বন্ধুসকল সেই যে আমি বস্তাৰ ওজন কৰিছিলোঁ, এই 8 কিলো 10 কিলো এনেকুৱা পাইছিলোঁ বস্তা, তাৰ বাবে আমাক 1.5 কিলো চূণ লাগে। আমি এটা ৰিঙত 4টা বস্তা ভিজাব পাৰোঁ। 8 কিলো ওজনৰ 4টা ৰিঙৰ বাবে আমাক 4টা বস্তাৰ বাবে এটা ৰিঙত আমাক লাগিব 1.5 কিলো চূণ। আৰু এটা বাল্টিত দি দিলোঁ আমি 1.5 কিলো, তাৰপিছত আমি আনটো বাল্টিঙত দি দিম এনেদৰে 1.5 কিলো। মুঠতে আমাক দুটা ৰিঙত 8টা বস্তাৰ বাবে আমাক লাগিব 3 কিলো চূণ। তাৰপিছত আমি এনেদৰে পানী দি দিলোঁ বাল্টিত চূণখিনি গলি যোৱাৰ বাবে। আৰু আপোনালোকে মনত ৰাখিব, এইটো পানীটো কম দিব নালাগে। যদি আপোনালোকে পানীটো কম দিয়ে বাল্টিটো ফুটা হৈ যাব, কিয়নো নতুন চূণটো গলি যোৱাত বহুতো গৰম হৈ উঠে। সেয়েহে আপোনালোকে প্লাষ্টিকৰ বাল্টিত ল'লে এনেদৰে ফুল বাল্টিটো ফুল কৰি পানীখিনি দি দিব। তাৰপিছত চূণখিনি গলি যোৱাৰ পিছত এনেদৰে ভালদৰে মিক্স কৰি 4টা বস্তা আমি ৰিঙত ভিজাই দিলোঁ। এটা ৰিঙত আমি 4টা বস্তা ভিজালোঁ। তাৰপিছত এইটো চাওক আমি আনটো ৰিঙতো 4টা বস্তা ভিজাই দিম। এনেদৰে ভালদৰে মিক্স কৰি ল'লোঁ আমি চূণখিনি, এনেদৰে মিক্স কৰি ল'লোঁ। তাৰপিছত ইয়াতো আমি 4টা বস্তা ভিজাই দিলোঁ। এইটো চাওক ইয়াতো আমি 4টা বস্তা ভিজাই দিলোঁ। তাৰপিছত আমি টিংটো দি দিলোঁ, কিয়নো টিং নহ'লে ত্ৰিপালো দিব পাৰি। যদি আমি টিংটো নিদিওঁ, ৰাতি যদি বৰষুণ দিয়া যায়, বৰষুণৰ পানী সোমাব ৰিঙত, যাৰ ফলত চূণৰ পানীখিনি গুচি যাব আৰু খেৰখিনি ভালদৰে শোধন নহ'ব। তাৰপিছত আমি 14 বা 15 ঘণ্টাৰ পিছত নেক্সট দিনা আমি ৰাতিপুৱা খেৰখিনি উঠাই দিম। বন্ধুসকল আপোনালোকে এটা কথা মনত ৰাখিব, আমি যিদিনা উঠাওঁ একেদিনাই আমি কৰিব নালাগে, তাৰে নেক্সট দিনাহে কৰিব লাগে। কিয়নো নেক্সট দিনা কৰিলে পানীখিনি নাথাকে। আমি একেদিনাই কৰিব পাৰোঁ, কিন্তু আমাক ৰ'দ লাগিব। একেদিনা কৰিব পাৰিলে ভাল হয়, নহ'লে আমি নেক্সট দিনা কৰিব লাগিব। এদিনৰ আমি বেছি দিন ৰাখিব নালাগিব। এইটো চাওক আমি এদিন উঠাই দিলোঁ, আমি নেক্সট দিনা কৰি দিম। বন্ধুসকল চূণত আমি শোধন নকৰি পেলাই এনেদৰে বইল কৰিও কৰিব পাৰোঁ। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, এনেদৰে বইল কৰাৰ সময়ত অকণমান চূণ আৰু যদি মহানিমৰ পাতটো যদি আমি মিক্সাৰত যদি আমি মিক্স কৰি ল'ব পাৰোঁ মহানিমৰ পাতটো, তেতিয়া দিলে এই পকবিলাক আহিব নোৱাৰে। সেইটো বহুখিনি ৰ'দ হয়। আমি 15 পৰা 20 মিনিট সময় এনেদৰে বইল কৰিলে খেৰখিনি
শোধন হৈ যায়। আৰু আপোনালোকে মনত ৰাখিব এটা কথা, যিদিনা আমি বইল কৰোঁ, বইল কৰাটো একেদিনাই বনাব লাগিব, সেইটো নেক্সট দিনা থ'ব নোৱাৰোঁ আমি। তাৰপিছত এনেদৰে আমি ৰ'দত শুকাব দিলোঁ। এইখিনি চেপি দিয়াৰ পিছত পানী ওলাইছে, এইখিনি আমি আৰু ৰ'দত দিম, শুকুৱাব লাগিব। এইখিনি শুকুৱাব লাগিব। আৰু বন্ধুসকল, আপোনালোকে খেৰখিনি শুকুৱাব দিয়াত এটা কথা মনত ৰাখিব, যাতে হাত ভৰি চাফা হয়, মাটি যাতে নাথাকে, আৰু চৰাই চিৰিকটি ধূলি বালি যাতে নপৰে, সেইটো আপোনালোকে মনত ৰাখিব। আৰু এইটো চাওক, এইখিনি খেৰ হৈ গৈছে, আমি ৰ'দৰ পৰা উঠাই আনিলোঁ। ইয়াতে জাষ্ট সেমেকা ভাৱহে আছে, ইয়াতে পানী নাই, এইটো চেপি দিয়াৰ পানী ওলোৱা নাই। গতিকে এইখিনি খেৰ আমি কাঠফুলা টোপোলা কৰিব পৰা হৈ গৈছে।